যোৱাকালি এজনী সৰু ছোৱালীয়ে মোক মেছেজ কৰি কৈ আছে কি দাদা মই বহুত সৰু ছোৱালী মোৰ এজন ল'ৰা ভাল লাগিছে কি কৰোঁ কিন্তু মই বহুত ধনী ঘৰৰ ছোৱালী কিন্তু ল'ৰাজন জানিব পৰা মতে বহুত দুখীয়া এতিয়া মই কি কৰিম দাদা মোক এটা উপায় দিয়াচোন এনেকৈ ক'লে এতিয়া মই ভণ্টিজনক দুটামান কথাই কৈছোঁ কি প্ৰেমটো জীৱনত সকলোৱে কৰে আৰু প্ৰেম এনেও সকলোৰে জীৱনত এবাৰ নহয় এবাৰ হয়েই তো তুমি সেই ল'ৰাজনক ধনী দুখীয়া দেখাত কেনে এইবোৰ নাচাবা তুমি সেই ল'ৰাজনৰ কেৰেক্টাৰটো চোৱা মানে কি তাৰ স্বভাৱটো কেনেকুৱা তাৰপিছত সি তোমাক কিমান গুৰুত্ব কেয়াৰ কৰে তাৰপিছত সি তোমাক সুখত ৰাখিব পাৰিবনে নাই এইবোৰ চোৱা গতিকে ধনী দুখীয়া দেখাত বগা কলা এইবোৰ নাচাবা তুমি তো বেলেগ একো নকওঁ প্ৰেম সকলোৱে জীৱনত কৰে গতিকে যদি তোমাৰ ভাল লাগিছে তেতিয়াহ'লে প্ৰেমত পৰা একো নাই কিন্তু অলপ চাই চিতি কৰিবা যাতে ল'ৰাজন যাতে বিয়াৰ পিছত যাতে তোমাক মাৰ ধৰ নকৰে তেনেকুৱা স্বভাৱৰ যাতে নহয় এইখিনিয়ে ক'লোঁ অলপ চাই চিতি কৰিবা ধন্যবাদ